উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবল নেতৃত্ব দিছে আৰু মই এতিয়া আমাৰ চৰকাৰৰ কেতবোৰ সফলতাৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ লগতে অনাগত বৰ্ষৰ বাবে প্ৰস্তাৱ কৰা কিছু সংখ্যক পদক্ষেপৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ বাণিজ্যিক কৰ মাননীয় অধ্যক্ষ মহোদয় চলিত বিত্তীয় বৰ্ষত কোভিড-19ৰ দ্বিতীয় আৰু তৃতীয় ঢৌ সত্ত্বেও কৰ বিভাগে পূৰ্বৰ বিত্তীয় বৰ্ষ 2020 আৰু 21ৰ ফেব্ৰুৱাৰী 2021লৈ 12,101 কোটি টকা সংগ্ৰহৰ তুলনাত চলিত বিত্তীয় বৰ্ষ 2021 আৰু 2022ৰ ফেব্ৰুৱাৰী পৰ্যন্ত 14,470 কোটি টকা সংগ্ৰহ কৰিবৰ কাৰণে সক্ষম হৈছে। অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে উল্লেখনীয় এলানি পদক্ষেপ গ্ৰহণ কৰিছে। এক নম্বৰতে হৈছে অধ্যক্ষ মহোদয় প্ৰতি লিটাৰ ডিজেল আৰু পেট্ৰলৰ বিপৰীতে বৰ্তমানৰ 5 টকা ৰেহাইৰ উপৰি 2021 চনৰ নৱেম্বৰৰ পৰা 7 টকা মূল্য সংযুক্ত কৰ হ্ৰাস কৰিছে। 2 নম্বৰতে কোভিডৰ বহুতো অত্যাৱশ্যকীয় ঔষধ আৰু অন্যান্য কোভিড সম্পৰ্কিত চিকিৎসাৰ সা সঁজুলিৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ সম্পূৰ্ণভাৱে ৰেহাই দিয়া হৈছে বা হ্ৰাস কৰা হৈছে। তৃতীয়তে অধ্যক্ষ মহোদয় নতুন যোগ্য ঔদ্যোগিক গোটসমূহলৈ ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ পৰিশোধৰ বাবে অসম চৰকাৰে অসম উদ্যোগ যোগ্য গোটসমূহৰ বাবে ৰাজ্যিক সামগ্ৰী সেৱা কৰ পৰিশোধ আঁচনি 2021খন অধিসূচিত কৰিছে যিয়ে বৃহৎ সংখ্যক লোকক জীৱিকাৰ সুবিধা আগবঢ়াইছে। যোৰহাট আৰু মাজুলীৰ মাজৰ দলং প্ৰকল্পক সাহায্য আগবঢ়াবলৈ আমাৰ চৰকাৰে এখন আঁচনিত অনুমোদন দিছে যাতে এই দলং নিৰ্মাণৰ বাবে প্ৰদান কৰা ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ কৰিব পাৰে। অধ্যক্ষ মহোদয় মাননীয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই অনা সামগ্ৰী আৰু সেৱা কৰৰ বাবে অসম কৰ ৰাজহ আৰু পৰিচালনা ব্যৱস্থা নামৰ এটা নতুন ছফ্টৱেৰ মুকলি কৰিছে। ইয়াৰ দ্বাৰা কৰদাতাসমূহে তেওঁলোকৰ ব্যৱসায়িক কাৰ্যপ্ৰণালী বৈদ্যুতিক ধৰণেৰে কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয় বকেয়া ধন প্ৰদান কৰিবলৈ এখন ঋণ পৰিশোধ আঁচনি অনাৰ বাবে চলিত বিধানসভাৰ অধিৱেশনত আমাৰ চৰকাৰে অসম কৰাৰোপণ বকেয়া ঋণ পৰিশোধ সংশোধন বিধেয়ক 2002খন উত্থাপন কৰিব। এইটো এটা অধ্যক্ষ মহোদয় অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই ঘোষণা কৰিবলৈ গৈছোঁ। অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ এক বৃহৎ অংশৰ জীৱিকাৰ উৎস হৈছে আমাৰ চাহ উদ্যোগ। অধ্যক্ষ মহোদয় চাহ উদ্যোগক দুৰ্বল কৰা সমস্যাসমূহৰ কথা বিবেচনা কৰি আমি 2019 চনৰ 1 জানুৱাৰীৰ পৰা 2021 চনৰ ডিচেম্বৰ মাহলৈকে 3 বছৰৰ বাবে সেউজীয়া চাহপাতৰ ওপৰত থকা শুল্ক ৰেহাইৰ ব্যৱস্থা কৰিছিলোঁ। এতিয়া আমি পুনৰ 2020 চনৰ 1 জানুৱাৰীৰ পৰা 3 বছৰৰ বাবে এই ৰেহাই ব্যৱস্থা পুনৰ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ মই এই বাজেটত ৰাখিছোঁ। অধ্যক্ষ মহোদয় এই আমাৰ চৰকাৰখনৰ এই সিদ্ধান্তই চাহ উদ্যোগটোক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয় আবকাৰী আমি গ্ৰহণ কৰা এলানি পদক্ষেপৰ জৰিয়তে 2022-23 বিত্তীয় বৰ্ষত 500 কোটি টকাৰ অতিৰিক্ত লক্ষ্যৰে মুঠ 2,500 কোটি টকা আবকাৰী ৰাজহ হিচাপে সংগ্ৰহ কৰিবলৈ বিচাৰিছোঁ। আবকাৰী ৰাজহ সংগ্ৰহৰ বাবে হাতত লোৱা পদক্ষেপসমূহ হ'ল সকলো ধৰণৰ সুৰাৰ বাবে আবকাৰী শুল্কৰ পুনৰ বিন্যাস, নগৰীয়া অঞ্চলৰ বাবে অনুজ্ঞাপত্ৰ মাচুলৰ সংশোধন, সীমান্তৰ চোৰাং বেহা ৰোধ কৰাৰ বাবে কঠোৰ আইনৰ বলৱৎকৰণ, প্ৰযুক্তি চালিত ট্ৰেক এণ্ড ট্ৰেচ পদক্ষেপ গ্ৰহণ। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয় ৰাজহ বিভাগলৈ আমাৰ চৰকাৰে ৰাজহ বিভাগৰ অধীনত ধন প্ৰদান ব্যৱস্থাটো ডিজিটেলাইজ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি তথ্য প্ৰযুক্তি ব্যৱস্থা ব্যৱহাৰ কৰি সাইণ্টিফিক ল্যান্ড ক্লাছিফিকেশ্যন এণ্ড জোনেল ভেলুৱেশ্যন ৰূপায়ণৰ দ্বাৰা ৰাজহ সংৰক্ষণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আসাম সোসাইটি ফৰ কম্প্ৰিহেনচিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেমৰ অধীনত এক বিস্তৃত অধ্যয়ন চলোৱা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত এই অধ্যয়নৰ পৰা উপলব্ধ তথ্যৰ ভিত্তিত আমি এটা পাইলট প্ৰকল্প ৰূপায়ণ কৰিম। ইয়াৰ পিছত অনলাইন যোগে নথিপত্ৰ পঞ্জীয়ন, অনলাইন যোগে সম্পত্তিৰ মূল্য নিৰ্ধাৰণ, পঞ্জীয়ন মাচুলৰ হিচাপ প্ৰদান, অনলাইন যোগে ষ্টাম্প শুল্ক প্ৰদান, SRO সহ সংগ্ৰহ অনলাইন পঞ্জীয়নৰ বাবে নেশ্যনেল জেনেৰিক ডকুমেণ্ট ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমৰ অধীনত এক নাগৰিক কেন্দ্ৰিক ছফ্টৱেৰ বিকশাই তোলা হ'ব। এই ব্যৱস্থাৰাজি কামৰূপ আৰু দৰং জিলাত আৰু পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যখনতে পাইলট মোড হিচাপে প্ৰৱৰ্তন কৰা হ'ব। বন আসাম মাইনৰ মিনাৰেল কনচেশ্যন এমেণ্ডমেণ্ট ৰুলছ 2021 ৰূপায়ণৰ জৰিয়তে ৰাজ্যখনৰ প্ৰাকৃতিক জান জুৰিসমূহৰ বহনক্ষম সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰাজকোষলে বন খণ্ডৰ বৰঙণি বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। আন 100টা শিল বালিৰ মহলক কাৰ্যক্ষম কৰি তোলা ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য
সামাজিক বনানীকৰণ উদ্যানৰ দ্বাৰা সংগৃহীত বিভিন্ন প্ৰৱেশ মাচুল আদিৰ জৰিয়তে বনজ উৎপাদনৰ ৰয়েলটি হাৰৰ সংশোধনী আৰু যুক্তিযুক্তকৰণ সন্দৰ্ভত আমি কাম কৰি আছোঁ। সমগ্ৰ ৰাজ্যতে নতুন কাঠভিত্তিক উদ্যোগিক পাম ঘোষণাৰ জৰিয়তে সঠিক পৰিৱেশ তন্ত্ৰ গঢ়ি অগৰু কাঠভিত্তিক উদ্যোগসমূহক বিধিসন্মত আৰু পুনৰ্জীৱিত কৰাৰ সকলো পদক্ষেপ ল'বলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আহিছোঁ সেউজকৰণলৈ। পাৰিপাৰ্শ্বিক প্ৰতিকাৰ ভৰণী সৃষ্টি কৰাৰ উদ্দেশ্যে পুৰণি বাহন ব্যৱহাৰ কৰি থকাৰ পৰা জনসাধাৰণক অনুৎসাহিত কৰিবলৈ আমি তেনে বাহনৰ ওপৰত এক সেউজকাৰ গ্ৰীণ টেক্স আমি আৰোপ কৰিম, যিহেতু এই পুৰণি বাহনসমূহ পৰিৱেশৰ বাবে ক্ষতিকাৰক। পৰিবহণ বিভাগৰ দ্বাৰা সংগৃহীত যান বাহন কৰ হ'ল ৰাজ্যখনৰ নিজা ৰাজহৰ প্ৰধান উৎসসমূহৰ এটা। ৰাজ্যখনৰ বাসিন্দাসকলে তেওঁলোকৰ বাহনসমূহ চুবুৰীয়া ৰাজ্যসমূহত পঞ্জীভূত কৰিলে আমাৰ ৰাজকোষে যথেষ্ট ৰাজহ হেৰুৱাব লগা হয়। সেয়েহে মই আমাৰ জনসাধাৰণক তেওঁলোকৰ বাহনসমূহ অসমৰ ভিতৰতে পঞ্জীয়ন কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি বৰঙণি আগবঢ়াবলৈ এই বিধানসভাৰ মজিয়াৰ পৰাই আহ্বান জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত অসমৰ জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰৰ বোজা আৰোপ নকৰাকৈ বাৰ্ষিক বিত্তীয় প্ৰতিবেদনৰ চানেকি উপস্থাপন কৰা হৈছে আৰু সেই অনুসৰি এই পবিত্ৰ সদনৰ সন্মুখত মই বাজেট দাখিল কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই শেষলৈ আহিছোঁ বাজেট প্ৰাক্কলন। 2022-23 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যখনৰ একত্ৰীকৃত নিধিত মুঠ 1,19,027.95 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 96,364.59 কোটি টকা ৰাজহ শিতানত আৰু বাকী 3,673.71 কোটি টকা মূলধন শিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তি হিচাপ মই তালিকা নম্বৰ 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা শিতানত 1,62,886.83 কোটি টকা আৰু উপনিবিত্ত কণ্টিজেঞ্চি শিতানত 2,000 কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,83,914.78 কোটি টকা। ইয়াৰ বিপৰীতে 2022-23 বৰ্ষত ৰাজ্যখনৰ একত্ৰীকৃত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ হৈছে 1,19,551.06 কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত 96,367.05 কোটি টকা আৰু মূলধন শিতানত 23,184.1 কোটি টকা। 2022-23 বৰ্ষত একত্ৰীকৃত নিধিৰ মঞ্জুৰি অনুযায়ী ব্যয়সমূহৰ প্ৰাক্কলন তালিকা নং 2ত দেখুওৱা হৈছে। ৰাজহুৱা শিতানত ব্যয় হোৱা 1,63,743.58 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেঞ্চি পুঁজিৰ অধীনত 200 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 2,83,494.64 কোটি টকা। এইদৰে বছৰটোত হোৱা প্ৰাক্কলিত লেনদেনৰ বাবে আনুমানিক 420.14 কোটি টকা ৰাহি হ'ব আৰু ইয়াৰ লগতে বছৰটোৰ আৰম্ভণি ঘাটি 1,020.50 কোটি টকা হিচাপ মিলালে 2022-23 বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ 637 কোটি টকা হ'বগৈ। অধ্যক্ষ মহোদয়, অসমৰ সৰ্বাংগীন উন্নয়নেই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। সেয়েহে সাহিত্যৰথী বেজবৰুৱাই বিন বৰাগী কবিতাত কৈছিল, গা বিন গা অসম সংগীত শুকানে মেলক পাহি, আশাবাদেই হৈছে আমাৰ জীৱনৰ পোহৰ। শেষত জ্যোতিপ্ৰসাদৰ ভাষাৰে কওঁ হওক, জয় আলোকময় অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি, জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি, কোটি বিশ্ব ব্যাপক হে মহা মনাদীপ, বিশ্ব জীৱন জ্যোতি প্ৰণতি প্ৰণতি প্ৰণতি। জয় হিন্দ, জয় অসম, ভাৰত মাতা কি জয়। ধন্যবাদ। Statistical handbook is an integral part of budget presentation. আমাক ইকনমিক সার্ভেটো দিছে যদি স্ট্যাটিস্টিক্যাল হ'ব, সেইটো পাই যাব, আপোনাৰ হাতত পোৱা নাই। সদন অহা সত্ৰ 2022 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল।
ৰিপৰ্ট